मुसाहारी जिंदाबाद परबतजरा बीजेपी जिंदाबाद बीजेपी थांबांसिना অঞ্চলত চুকে কোণে সৰু সৰুকৈ মিটিং কৰিলোঁ কিন্তু একেলগে গাৰো কমিউনিটিক লৈ ইমান এটা ডাঙৰ সভাখন এইটোৱেই প্ৰথম বনেন্দ্ৰ মুছাহাৰী হৈ পেলাই আমি তেওঁ ট্ৰাইবেল মানুহ আমি কাৰ্বি আংলঙৰ পৰা ট্ৰাইবেল মানুহ আছে গোটেই গাৰো মানুহ ট্ৰাইবেল মানুহ ইয়াত আছে চবে ভোট দিব বনেন্দ্ৰ মুছাহাৰী জিকিব আৰু বনেন্দ্ৰ মুছাহাৰী জিকে 3বাৰ MLA তেওঁ আছিলে এক্সপিৰিয়েঞ্চ আছে আৰু পৰ্বত জোৰাৰ খুব ৰেপিড ডেভেলপমেণ্ট হ'ব আৰু তেওঁ বিজেপিৰ পৰা জিকি যোৱাৰ পিছতে আমি তেওঁক স্পেচিয়েলি সহায় কৰিম বুলি মই কৈ গৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কম স্পেচিয়েল পেকেজ তেওঁক দিব লাগিব আমি মনে মনেকৈ বেছি তেওঁক ফাণ্ড দিম আৰু তেওঁ বহুত ডেভেলপ কৰিব পাৰিব আৰু পৰ্বত জৰা ৰাইজ খুব শান্তিত থাকিব আৰু উন্নয়নৰ মুখ দেখিব পাৰিব নেক্সট 5 years মই নিজে খ্ৰীষ্টান বিজেপি MLA আজি দেখা পালো যে সব আহিছে মিছা কথা কৈ কিমান দিন থাকিব খ্ৰীষ্টান মানুহবিলাকক অকৰা কথা কৈ থৈছিলে অপজিশ্যনে এতিয়াতো মই সঁচা কথাটো কৈ দিলোঁ খ্ৰীষ্টান মানুহক টিকেট দিছে খ্ৰীষ্টান মানুহক MLA বনাইছে খ্ৰীষ্টান মানুহক ডেপুটি স্পীকাৰ বনাইছে বিজেপিয়ে অসমত আৰু এইটোতকৈ আৰু সঁচা কথা কি হ'ব পাৰে মিছা কথাটো যিকোনো কথা ক'ব পাৰে কিন্তু সঁচা কথাটো কোনো নকয় আজিহে গম পালে তেখেতসকলে যে হয় খ্ৰীষ্টান মানুহক ইমানখিনি দি থৈছে মোদীজীৰ কথা হৈছে খ্ৰীষ্টান মুছলিম হিন্দু বুলি কথা নাই सबका साथ सबका विकास हिंदुरो हब मुसलमानर हब ख्रिस्टानर हब सबरे हब जी भारतीय मानु गोटे भारतीय मानुर डेभलपमेंट हब मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा आज खिलंजीया लोकर कारण काम करिছে এইটো সময়ত যদি আমি বিজেপিক সহায় নকৰো আমাৰ পাপ লাগিব একাৰণে মই সকলোকে কৈছো এইটো এটা ভাল কাম হৈ আছে অসমত এই কামখিনিৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰিব লাগে মোদী ডাঙৰীয়াক সহায় কৰিব লাগে আৰু এই সহায়টো মোদী ডাঙৰীয়াৰ কাৰণে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে নহয় বনেন্দ্ৰ মুছাহাৰীৰ কাৰণে নহয় এই আমি হেল্প কৰাটো নিজৰ কাৰণে আমাৰ ডেভেলপমেণ্ট লাগে আমাৰ আগবাঢ়ি যাব লাগে ল'ৰা ছোৱালীবিলাক এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগে ইয়াতে স্কুল কলেজ হ'ব লাগে ভাল ভাল হস্পিটেল হ'ব লাগে মানুহৰ দুখবিলাক দূৰ হ'ব লাগে এতিয়া বিজেপিয়ে মানুহৰ দুখ দূৰ কৰিবলৈ কাৰণে আগবাঢ়িছে এতিয়া সকলো ৰাইজে কি খ্ৰীষ্টানে কওক কি মুছলমানে কওক সকলোৱে বুজি পাইছে আৰু এইবাৰ এটা হিউজ নাম্বাৰ অফ ভোট ক'ব নোৱাৰাকৈ আমাৰ বিজেপিয়ে পাব আৰু BTRত আমি চৰকাৰ গঠন কৰিম এইবাৰ